তো হেল্ল' গাইজ আপোনালোকলৈ লৈ আহিছো ইউটিউবৰ ফালৰ পৰা এটা নতুন আপডেট। আৰু গাইজ সেই নতুন আপডেটটো হৈছে ৱাটচ টাইম। মানে গাইজ 2017 আৰু 2018 চনৰ যিটো ইউটিউব আছিল, সেই ইউটিউবতকৈ বৰ্তমানৰ যিটো ইউটিউব অৰ্থাৎ 2019 চনৰ যিটো ইউটিউব, সেই ইউটিউবটোৰ নিয়ম সম্পূৰ্ণ বেলেগ। অৰ্থাৎ গাইজ যেতিয়া আপোনালোকে 2018 আৰু 2017 চনত ভিডিঅ' আপলোড দিছিল, তেতিয়া আপোনালোকে কি গুৰুত্ব দিছিল? নিশ্চয় ভিউজৰ, কাৰণ সেই সময়খিনিত আছিল যে ভিউজ যদি আপোনালোকৰ বেছি হ'ব তেতিয়াহ'লে আপোনালোকৰ সেই ভিডিঅ'টো ভাইৰেল হোৱাৰ সম্পূৰ্ণ চান্স থাকিব। কিন্তু আজিকালি অৰ্থাৎ 2019 চনত ইউটিউবে এটা নতুন নিয়ম কৰিলে। সেই নিয়মটো হৈছে ৱাটচ টাইম। যদি আপোনালোকৰ ধৰক এটা ভিডিঅ'ত যদি ভিউজ ধৰক বহুত আছে, কিন্তু যদি আপোনালোকৰ সেই ভিডিঅ'টোত যদি ৱাটচ টাইম কম, তেতিয়ালৈকে আপোনালোকৰ এই ভিডিঅ'টো কোনোমতে ভাইৰেল নহয়। কিন্তু যদি আপোনালোকৰ যদি সেই ভিডিঅ'টোত যদি ভিউজো যদি কম থাকেও, যদি আপোনালোকৰ যদি ৱাটচ টাইম যদি বেছি থাকে সেই ভিডিঅ'টোত, তেতিয়ালৈকে আপোনালোকৰ এই ভিডিঅ'টো ভাইৰেল হোৱাৰ সম্পূৰ্ণ চান্স থাকিব। তো গাইজ ইয়াত মোক আপোনালোকে এটা প্ৰশ্ন কৰিব পাৰে, যদি এটা ভিডিঅ'ত যদি ভিউজে যদি নাহে, তেতিয়াহ'লে সেই ভিডিঅ'টোত ৱাটচ টাইম কেনেকৈ আহিব? চাওক, আমি গাইজ ভিউজ মানে আমি সকলোৱে জানো যে কোনো এটা যদি ভিডিঅ' যিমানবাৰ খোলা যায় অৰ্থাৎ সিমানটা আমি ভিউ বুলি কওঁ। ধৰক কোনো এটা ভিডিঅ' 5 বাৰ খোলা গৈছে, আমি সেই ভিডিঅ'টোত 5টা ভিউজ আহিব বুলি কওঁ। কিন্তু যিমানজনে চাইছে আমি তাক সিমানটা ভিউ বুলি নকওঁ, কিন্তু যিমানবাৰ সেই ভিডিঅ'টো খোলা গৈছে তাক আমি ভিউ বুলি কওঁ। ধৰক মই এটা ভিডিঅ' চালোঁ, মই জাষ্ট ধৰক ভিডিঅ'টো অন কৰিছোঁ, অফ কৰিছোঁ, অন কৰিছোঁ, অফ কৰিছোঁ, তেতিয়ালৈকে মোৰ সেই ভিডিঅ'টোত ভিউজ বহুত আহিব, কিন্তু মোৰ সেই ভিডিঅ'টোত ৱাটচ টাইম আহিব নাই। কাৰণ মই সেই ভিডিঅ'টো জাষ্ট অন আৰু অফ কৰিছোঁ, কিন্তু সেই ভিডিঅ'টো মই ভালদৰে 1 ছেকেণ্ডো চোৱা নাই। গতিকে মই সেই ভিডিঅ'টোত ভাইৰেল হোৱাৰ কোনো চান্সেই নাথাকিব। গতিকে গাইজ আপোনালোকে মানে এনেকুৱা কণ্টেণ্ট বনাওক যে আপোনালোকে যে সেই ভিডিঅ'টো সকলোবোৰ মানে মানুহে যে শেষ কৰি চায়। আৰু মোৰো ইমান এটা ভাল হোৱা নাই, ইমান এটা মোৰো গ্ৰ'থ হোৱা নাই চেনেলটোৰ। গতিকে মই জাষ্ট চেষ্টা এটা কৰি আছোঁ। আৰু যদি আপোনালোকে মোৰ এই ভিডিঅ'টোৰ পৰা যদি কিছু হ'লেও শিকিব পাৰিলে আৰু কিছু হ'লেও জানিব পাৰিলে, তেতিয়াহ'লে মোৰ এই চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ব'লক আজি আমাৰ এই ভিডিঅ'টো শেষ কৰোঁ।